শিক্ষকে অৱস্থান ধৰ্মঘট কৰিবলগীয়া হৈছে আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবীত। আমাৰ প্ৰথম দাবীয়ে হ'ল যে আমাৰ যিসকল কণ্ট্ৰেকচুৱেল টেট শিক্ষক আছে তেওঁলোকক ৰেগুলাৰাইজ কৰিব লাগে। চৰকাৰে প্ৰথম অৱস্থাৰ পৰা আমাক ৰেগুলাৰাইজ কৰিম বুলি আজিলৈকে আমি বঞ্চিত হৈ আছোঁ। ৰাজ্যপালৰ স্বাক্ষৰিত আমাৰ সদনত যিখন আমাৰ এখন চুক্তিপত্ৰ কৰিছিলে তেওঁলোকে যে তাত ৰাজ্যপালৰ নিৰ্দেশনাকো চৰকাৰে গ্ৰাহ্য কৰা নাই আৰু আমাক এতিয়ালৈকে আমাৰ যিখিনি ৰেগুলাৰ শিক্ষকৰ সমাহাৰত দৰমহা দিয়া নাই, তেওঁলোকৰ লগত আমাৰ মৰগীয়া বানাছৰ সমাহাৰত দিয়া নাই। এতিয়ালৈকে যিটো সময়ত একেখন বিদ্যালয়তে চাকৰি কৰা এজন শিক্ষকে 31% মৰগীয়া বানাছ লৈ চাকৰি কৰি থাকে, সেই একেখন স্কুলতে কিন্তু এজন কণ্ট্ৰেকচুৱেল টিচাৰে সমযোগ্যতাৰ সমানে সময় চাকৰি কৰে। তেওঁ কিন্তু 12% মৰগীয়া বানাছ লৈ কাম কৰি আছে। গতিকে এই যি আমাৰ যি লাঞ্ছনা, আমাৰ যি বঞ্চনা, এই বঞ্চনাক কিন্তু আৰু সহ্য কৰা নহ'ব। এটা স্পষ্ট কথা, আন্দোলন হ'ব, জোৰদাৰ আন্দোলন হ'ব পৰৱৰ্তী সময়ত। শিৱসাগৰৰ পৰা আমি এটা মেছেজ দিব বিচাৰিছোঁ, যদি আমাৰ দাবীক চৰকাৰে গ্ৰাহ্য নকৰে পৰৱৰ্তী সময়ত কিন্তু গুৱাহাটী কঁপিব আৰু যেতিয়া গুৱাহাটীলৈ 41,000 শিক্ষক ওলাই যাব, গুৱাহাটীত মন্ত্ৰী এম এল এ থাকিবলৈ জেগা নহ'ব। আৰু কেৱল আমি এই কামটো কৰা নাই, একমাত্ৰ আমাৰ পিতৃপুৰুষ স্বৰূপ সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখলৈ যায়। তেখেতৰ আমাৰ এটা বিশ্বাস আছে, তেখেতৰ ওপৰত আমাৰ আস্থা আছে আৰু আমি আশা ৰাখিছোঁ তেখেতে আমাৰ আস্থা আৰু বিশ্বাসক সন্মান কৰিব। আমাৰ চাকৰিসমূহ তেওঁলোকে সময়ৰ ভিতৰত নিয়মীয়াকৰণ কৰিব। পৰ্যায় পাইছেগৈ যে শিক্ষকসকল নাগৰিকে এইখন সমাজৰ এই পদত যোগ্যতা সম্পন্ন শিক্ষকক নিযুক্তি দিয়ক। শিক্ষক জিন্দাবাদ, শিক্ষক জিন্দাবাদ। আপোনালোকে ইতিমধ্যে দেখিছে অসমৰ জিলাই জিলাই আজি শিক্ষকে অৱস্থান ধৰ্মঘট কৰিবলগীয়া হৈছে আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবীত। আমাৰ প্ৰথম দাবীয়ে হ'ল যে আমাৰ যিসকল কণ্ট্ৰেকচুৱেল টেট শিক্ষক আছে তেওঁলোকক ৰেগুলাৰাইজ কৰিব লাগে। চৰকাৰে প্ৰথম অৱস্থাৰ পৰা আমাক ৰেগুলাৰাইজ কৰিম বুলি আজিলৈকে আমি বঞ্চিত হৈ আছোঁ। ৰাজ্যপালৰ স্বাক্ষৰিত আমাৰ সদনত যিখন আমাৰ এখন চুক্তিপত্ৰ কৰিছিলে তেওঁলোকে যে তাত ৰাজ্যপালৰ নিৰ্দেশনাকো চৰকাৰে গ্ৰাহ্য কৰা নাই আৰু আমাক এতিয়ালৈকে আমাৰ যিখিনি ৰেগুলাৰ শিক্ষকৰ সমাহাৰত দৰমহা দিয়া নাই, তেওঁলোকৰ লগত আমাৰ মৰগীয়া বানাছৰ সমাহাৰত দিয়া নাই। এতিয়ালৈকে যিটো সময়ত একেখন বিদ্যালয়তে চাকৰি কৰা এজন শিক্ষকে 31% মৰগীয়া বানাছ লৈ চাকৰি কৰি থাকে, সেই একেখন স্কুলতে কিন্তু এজন কণ্ট্ৰেকচুৱেল টিচাৰে সমযোগ্যতাৰ সমানে সময় চাকৰি কৰে। তেওঁ কিন্তু 12% মৰগীয়া বানাছ লৈ কাম কৰি আছে। গতিকে এই যি আমাৰ যি লাঞ্ছনা, আমাৰ যি বঞ্চনা, এই বঞ্চনাক কিন্তু আৰু সহ্য কৰা নহ'ব। এটা স্পষ্ট কথা, আন্দোলন হ'ব, জোৰদাৰ আন্দোলন হ'ব পৰৱৰ্তী সময়ত। শিৱসাগৰৰ পৰা আমি এটা মেছেজ দিব বিচাৰিছোঁ, যদি আমাৰ দাবীক চৰকাৰে গ্ৰাহ্য নকৰে পৰৱৰ্তী সময়ত কিন্তু গুৱাহাটী কঁপিব আৰু যেতিয়া গুৱাহাটীলৈ 41,000 শিক্ষক ওলাই যাব, গুৱাহাটীত মন্ত্ৰী এম এল এ থাকিবলৈ জেগা নহ'ব। আৰু কেৱল আমি এই কামটো কৰা নাই, একমাত্ৰ আমাৰ পিতৃপুৰুষ স্বৰূপ সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখলৈ যায়। তেখেতৰ আমাৰ এটা বিশ্বাস আছে, তেখেতৰ ওপৰত আমাৰ আস্থা আছে আৰু আমি আশা ৰাখিছোঁ তেখেতে